নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ মেগীৰ পকৰি, আৰু এই মেগীৰ পকৰিটোনো মই কেনেদৰে বনালোঁ আৰু কি কিনো ব্যৱহাৰ কৰিলোঁ তাকে ভিডিঅ'টো চাওকচোন এবাৰ। এয়া এপেকেট মই মেগী লৈছোঁ। আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ ল'ব পাৰে। এয়া পানীত মই মেগীখিনি বইল কৰি লৈছোঁ। একেবাৰে সিজিব দিব নালাগে, আধা সিজিব দিলে হৈ গ'ল। আৰু এয়া মেগীখিনি সিজাৰ পিছত মই পানীখিনি টুকি প্লেট এখনত লৈ ল'লোঁ আৰু পিঁয়াজ এটা কাটি লৈছিলোঁ আৰু মেগী মছলা অকণমান দিছোঁ। আপোনালোকে যদি বেছি মছলা খায় মছলাটো বেছিকৈ দিব পাৰে, আৰু মই অকণমান এনে দিছোঁ। আৰু এতিয়া ইয়াত মই পিঁয়াজখিনি সানি ল'ম। পিঁয়াজখিনি মোহাৰি দিব লাগে, তেতিয়া ভাঙি যাব। আৰু ইয়াত অকণমান মই বেচন দি দিছোঁ, আৰু বেচনটো দিওঁতে আপোনালোকে ইয়াত পানী মিক্স কৰিব নালাগে। মেগীখিনিৰ পৰা অকণমান ভিজা ভিজা হৈ আছে, আৰু তাৰ জোখ অনুযায়ী বেচনটো দি থাকিলে হৈ গ'ল। আৰু ইয়াত মই বেচন অকণমানকৈ দি এইখিনি মই সানি ল'লোঁ। আৰু সানি লোৱাৰ পিছত ইয়াৰ পৰা মই সৰু সৰু লাড়ু বনাই ল'লোঁ। এনেকুৱা ধৰণৰ হৈছে, খুব সহজ আৰু খুব কম সময়ৰ ভিতৰতে এই পকৰিটো বনাই খাব পাৰিব। আনফালে মই ইয়াত কেঁচা মেগী অলপ ভাঙি থৈ দিছিলোঁ। এতিয়া মই সেই লাড়ুখিনি এই কেঁচা মেগী অলপ সানি মুঠিয়াই দিম। এনেদৰে মুঠিয়াই দিব লাগিব অলপ টানকৈ, তেতিয়াহে লাগি ধৰিব। এয়া মুঠিখিনি বান্ধি লোৱাৰ পিছত এয়া মোৰ মুঠিখিনি বান্ধি লোৱা হৈ গ'ল আটাইবোৰ পকৰিত। এতিয়া মই আনফালে কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। এতিয়া মই গৰম হোৱা তেলখিনিত এটা এটাকৈ পকৰি মই এতিয়া দি দিছোঁ, আৰু এইখিনি মই লৰাই লৰাই ভাজি থাকিম। একেবাৰে ৰঙচুৱা কৰি ল'ম। ৰঙচুৱা হোৱালৈকে এয়া লৰাই লৰাই মই ভাজি থাকিম। আৰু জুই ফ্লেম গেছৰ জুইকুৰা একেবাৰে কমত ৰাখিব। বেছি জুই দি দিলে ভিতৰখিনি নিসিজিব আৰু বাহিৰৰখিনি ৰঙচুৱা হৈ থাকিব। আপোনালোকে যদি খাই পোৱা নাই এনেদৰে বনাই খাই চাবচোন মেগী পকৰি, সঁচাকৈ বহুত ধুনীয়া লাগে। এতিয়া মই লৰাই লৰাই এই আটাইবোৰ পকৰি ভাজি ল'লোঁ। এয়া এনেকুৱা ধৰণৰ হৈছে, আৰু খাবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।